নমস্কাৰ। ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকে লাইক কৰি দিব। তেনেহ'লে আহক আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটালৈ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিদ্যুৎ বিলত বিসংগতিৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। APDCLক দিলে নিৰ্দেশ। ৰাজ্যজুৰি বিসংগতিপূৰ্ণ বিদ্যুৎ বিলে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰাৰ সময়ত বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই বুলি স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইমানেই নহয়, বিদ্যুৎ মাচুলত বিসংগতি হোৱাৰ কথাও স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে নতুন স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এনে বিসংগতি হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই স্বীকাৰ কৰে যে স্মাৰ্ট মিটাৰৰ বিসংগতি ৰিডিংৰ বাবেই অভাৱনীয় হাৰত বিদ্যুৎৰ বিল বেছি পাইছে। আজি ৰাতিপুৱা দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, মধ্যবিত্ত শ্ৰেণীৰ বাবে বাম্পাৰ খবৰ। 300 টকাত সস্তাত ৰন্ধন গেছ আজিয়েই বুকিং কৰক। বহুতো সুখবৰ আহিল, কিয়নো আজি যি সময়ত সাধাৰণ মানুহে সমগ্ৰ দেশত দৈনন্দিন প্ৰয়োজনীয় বৃদ্ধি কৰাৰ বাবে চাপত পৰিছে ৰন্ধন গেছৰ মূল্য, কিন্তু তেনে সময়ত 300 টকা সস্তা কৰাৰ কথা স্বীকাৰ কৰিছে চৰকাৰে। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ, নিযুক্তি কেলেংকাৰী হোৱা নাই। নিযুক্তি কেলেংকাৰী হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। পীযুষ হাজৰিকা। নিযুক্তি কেলেংকাৰী হোৱা নাই, নিযুক্তি কেলেংকাৰী হৈছিল কংগ্ৰেছৰ দিনত, এই কথা স্বীকাৰ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। নিযুক্তি কেলেংকাৰী হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। বিধায়কৰ লগত ফটো থকা কোনোবাই চাকৰি পাব পাৰে। প্ৰয়াত মুখ্যমন্ত্ৰীৰ ঘৰত কোনে চাকৰি পাইছিল তালিকাখন দি দিম মই। আমাৰ চৰকাৰৰ দিনত যোগ্যজনে চাকৰি পাইছে, এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰীক্ষাত ৰিজাল্ট ওলালে চবে চাব কোনে চাকৰি পাইছে, তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব বুলি কৈছে মন্ত্ৰী পীযুষ হাজৰিকা। আজি ৰাতিপুৱাৰ আৰু এটা ডাঙৰ খবৰ, আমাজনৰ স্বত্বাধিকাৰী জেফ ৱেজেছক। আজি ৰাতিপুৱাৰ এটা ডাঙৰ খবৰ, আমাজনৰ স্বত্বাধিকাৰী জেফ বেজোছক চেৰ পেলাই বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি তালিকাত গৌতম আদানী। আজি ৰাতিপুৱা ডাঙৰ খবৰ, বিশ্বৰ দ্বিতীয় ধনী তালিকাত গৌতম আদানী। বিলিয়নাৰ গৌতম আদানী এতিয়া বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। বাৰ্নাৰ্ড আৰ্নল্টৰ টাইট ফৰ্বছ তালিকাত হুইস্কাৰৰ স্থান লাভ কৰে আদানী গ্ৰুপৰ অধ্যক্ষ। সম্পত্তি এতিয়া প্ৰায় $155.5 বিলিয়ন। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ্ছ তালিকাত অনুসৰি আদানীৰ সম্পত্তি $5.2 বিলিয়ন বৃদ্ধি পাইছে, যিটো 3.49% বৃদ্ধি। ফ্ৰান্সৰ ৱাৰ্নাৰ আৰ্নল্ট আৰু আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ তুলনাত তেওঁ সংকীৰ্ণভাৱে আগবাঢ়ি আছে। টেছলাৰ প্ৰতিষ্ঠাপক ইলন মাস্কে ধনী ব্যক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰি আছে। আজি ৰাতিপুৱা আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীত প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ আত্মহত্যা। গুৱাহাটীত প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ আত্মহত্যা, দিনত পিষ্টলেৰে গুলীয়াই মূৰত হত্যা কৰিলে নিজকে। প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ গগৈৰ আত্মহত্যা। গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ষ্টাৰ ক্ৰেষ্ট এপাৰ্টমেণ্টত এই ঘটনা। নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা ব্যৱসায়ীজনৰ। আত্মহত্যা কৰাৰ কাৰণ এতিয়া জানিব পৰা নাই। ঘটনাস্থলীত দিছপুৰ আৰক্ষীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।